দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত নগাঁও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ জাগিৰোডত নিৰ্বাচনৰ প্ৰচাৰ চলালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জাগিৰোড কলা মন্দিৰত কংগ্ৰেছৰ এখনি নিৰ্বাচনী সভাত নগাঁও কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৰাইজৰ সৈতে মিলিত হয়। এই নিৰ্বাচনী সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপি চৰকাৰখনক চোকা ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয়। নগাঁও লোকসভা সমষ্টিটোত আমি সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ যি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজয়ী কৰিবৰ কাৰণে আমি সকলো বিৰোধী ৰাজনৈতিক দল 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে চেষ্টা কৰিছোঁ। মই নগাঁওবাসী ৰাইজক আহ্বান জনাইছোঁ যে দেশৰ সংবিধান বচোৱাৰ স্বাৰ্থত, দেশৰ গণতন্ত্ৰ বচোৱাৰ স্বাৰ্থত আহক আমি সকলোৱে মিলি এইবাৰ নগাঁৱত বিজেপিক পৰাভূত কৰোঁ আৰু নগাঁৱৰ বিজেপিৰ বন্ধু AIDF দলৰ প্ৰাৰ্থীকো পৰাভূত কৰোঁ আৰু সকলোকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক হাতৰ চিনত ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 2টা ছিটটো খাটাং। এটা হ'ল যে যোৰহাট লোকসভা নিৰ্বাচনত আমি জিকিছোঁ, ডিব্ৰুগড় লোকসভা ছিটত আমি জিকিছোঁ। এই 2টা ছিটত আমি ইতিমধ্যে জিকিছোঁ খাটাং। এইটোত আমাৰ কোনো পধ্যে আমি কৰাৰ কোনো প্ৰশ্ন নাই, আমি সেইটোত জিকিছোঁ। বাকী 3টা ছিটৰ কাৰণেও এতিয়া আমাৰ ইভলিউশ্যনখিনি হৈ আছে, ক'ত কেনেকুৱা হৈছে এছেছমেণ্টখিনি হৈ আছে। আমি আশা কৰিছোঁ যে 5টা ছিটৰ ভিতৰত সৰ্বাধিক সংখ্যক ছিটত অতি কমেও 3টা ছিটত আমি বিৰোধী ঐক্যমঞ্চ জয়ী কৰিম। ফলাফলটো এবাৰ ৰাইজ হেনৰ এজাত। ৰাইজে এবাৰ অসমক কৰা অন্যায় বিজেপি দলে সাম্প্ৰদায়িকতাৰ ৰাজনীতি, দেশৰ গণতন্ত্ৰ আৰু সংবিধান সংকটত পেলোৱা তেওঁলোকৰ যিবোৰ ৰাজনৈতিক কাচৰাজি আৰু তাৰ লগে লগে অসমত কাঁহ জাপি দি 5গৰাকীকৈ শ্বহীদ কৰি অসম চুক্তিক নাট্যাৎ কৰি 6 নম্বৰ দফা দিম বুলি কৈ মিছা কথা কোৱা 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি আমাৰ অসমৰ ৰাইজক ৰামঠগন দিয়াৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিব। মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰ কাতলৰ বোজা জাপি দিয়া, বিদ্যুতৰ মাচুল 9 বাৰ বঢ়োৱা, 5 বাৰ খাজানা বঢ়োৱা, তাৰ লগে লগে দৰৱৰ দাম বঢ়োৱা আৰু ঘৰ বন্ধা সামগ্ৰীকে ধৰি সকলো সা সামগ্ৰীৰ দাম বৃদ্ধি কৰি সাধাৰণ জনতাৰ জীৱন কুঁৱা কৰা এই চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে ৰাইজে ভোট দিব। তাৰ উমান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত স্পষ্ট হৈছে। আপোনালোকে যোৰহাট লোকসভা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টি যদি মানুহৰ চিন্তা দেখে, মানুহৰ উল্লাস আৰু সকলোৱে উৎসাহ দেখে, মানুহৰ ভোটদানৰ যদি পৰিৱেশ দেখে, তেতিয়া বুজি পাব যে এইবাৰ ৰাইজে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই আপোনালোকক ক'ব খুজিছোঁ এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত এই নগাঁও, মই আজি নগাঁৱলৈ আহিছোঁ, নগাঁও এই লোকসভা সমষ্টি জিকাটো 100% ফাইনেল হৈছে। 2.5 লাখ ভোটত প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিত জিকিব। মই জিকিব বুলি কোৱাই নাই, মই কৈছোঁ 2টা সমষ্টিৰ পৰিৱেশ চাই লওক। চাওক, আপোনালোকেও ভালকৈ জানে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত চাহ শ্ৰমিকে প্ৰতিবাদ কৰিছে চৰকাৰে বাগান বেচা আৰু বিজেপি নেতাই বাগান কিনাৰ কাৰণে। কাৰণ এফালে বাগান বেচিছে, এফালে বাগানবিলাক বিজেপি নেতাসকলে কিনিছে। এই কথাৰ বিৰুদ্ধে উজনি অসমত চাহ শ্ৰমিকে এইবাৰ ভোটৰ বাকচত তীব্ৰ প্ৰতিবাদ কৰিছে। 6 জনগোষ্ঠী আহোম, মটক, চুতীয়া, মৰাণ, চাহ জনগোষ্ঠী, কোচ, এখেতসকলক বিজেপিয়ে 6 মাহৰ ভিতৰত যি জনজাতি মৰ্যাদা দিম বুলি কৈছিলে, সেই মৰ্যাদা নিদিয়াৰ কাৰণে তেখেতসকলে বাকচত প্ৰতিবাদ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠন, তেনেকুৱা তেওঁলোকৰ লগত থকা আৰু বহুত ছাত্ৰ সংগঠন সকলোৱে একেষাৰে কৈছিলে যে অসম আৰু অসমীয়াৰ স্বাৰ্থত, অসমৰ ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক আমি ক্ষমতাৰ পৰা বিদায় দিব লাগিব। অৰাজনৈতিক ছাত্ৰ সংগঠনৰ আহ্বান উজনি অসমৰ মানুহে সন্মান জনাইছে। সেইকাৰণে মই নিশ্চিত, আৰু মই মুখ্যমন্ত্ৰীক কালি কৈছিলোঁ যে আপুনি যদি উজনি অসমত জিকিম বুলি ভাবিছে, আপোনাক মই চেলেঞ্জ কৰিছোঁ যে আপুনি কওক যে এখনতো যদি কংগ্ৰেছ জিকে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰিব। কালি যেতিয়া সাংবাদিকে তেখেতক সেই কথা ক'লে,
তেখেতে মোৰ পুলুকা মাৰিলে তেখেতে মোৰ চেলেঞ্জটো গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰিলে মই কৈছোঁ তেখেতক যে আপুনি কওক যে উজনি অসমৰ 5খন সিটত কংগ্ৰেছ জিকিলে মই মুখ্যমন্ত্ৰী পদত্যাগ কৰিম বুলি কেলৈ ক'ব পৰা নাই কাৰণ তেখেতে ভিতৰৰ কথাটো জানে আৰু যিটো কাৰণে মুখ্যমন্ত্ৰী এতিয়া উজনি অসমৰ এমএলএসকলক মাতি আনি আকৌ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ বাইপাছৰ সমীপত উদ্বোধন কৰা হ'ল বিজ্ঞানসন্মত শৰীৰ চৰ্চা কেন্দ্ৰ দ্য পিৰামিড শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰাংশসহ সুপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে যোগাযোগ কৰক নিম্নলিখিত নম্বৰ 6001798729 6001804556